গুৱাহাটী আৰক্ষীৰ চকীৰ অন্তৰ্গত লাহৰীজানত চলিছে দেহ ব্যৱসায়। লাহৰীজানৰ ছান চিটি নামৰ ধাবাখনত চলিছে অবৈধ দেহ ব্যৱসায়। বাপন দাস নামৰ লোকজনে আৰক্ষীৰ নাকৰ তলত চলাই গৈছে দেহ ব্যৱসায়ৰ ঘাটি। অসম নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজান গ্ৰাহকক যোগান ধৰে কম বয়সীয়া ছোৱালী। 15 বছৰ বয়সৰ পৰা আৰম্ভ কৰি 40 বছৰীয়া তিৰোতা যোগান ধৰে ধৃত বাপন দাস নামৰ লোকজনে। আমাৰ সাংবাদিকে কৰা এক গোপন অভিযানত ধৰা পৰে গোটেই কাণ্ড। পাছত সাংবাদিকৰ কেমেৰাত দেখি পলায়ন কৰে বাপন দাস নামৰ লোকজন। আমাৰ সাংবাদিকৰ কেমেৰাত বন্দী ইছলাম নামৰ দালাল গ্ৰাহকৰ লগত দৰ-দাম কৰা দৃশ্য। কেনেকৈ চলাই গৈ আছে এনে অবৈধ বেহা পৰৱৰ্তী প্ৰতিবেদন আৰু অধিক তথ্য সহকাৰে আগবঢ়াম। बंद कर कितना जल्दी पंडा बोला आएगा बोल के बोला वो आप चला जाएगा कब आया है सुबह को সেইদিনা মালটো নহয় না এইটো নাগা নহয় ৰে এটা অসমীয়া আছিলে নহয় একজন আহিছিলে অলপ ফ্ৰক পিন্ধি কিনে আহা মইতো এইটোৱে নেকি বুলি ভাবিছো ৰেট ইমান কৈ আছে আৰু 2 টকা কৈ আছে টাকা পাই আমি দুজন গেলে মিলাই দিব মিলাই দিব আমি কইতে তোমার কত যে কত করে দিবে স্যার 1000 টাকা করে হ্যাঁ টাকা তো সামনে আইলে 50 টাকা দিতে কিন্তু সব নাই টাকা আমরা না আমি তো আহি থাকুম না গম পাই মই কৈ দিও এটা আমি অলপ কথা পাতিলাম এফালে ভাই অলপ কি কয় এতিয়া আৰু ভাল পৰা বহাও নবহে যেন